পোৱা নাছিলে আজি পাই পেলাই কেনেকুৱা লাগিছে আপোনালোকৰ মনত হয় মই কছাৰীপাৰাৰ এজন উঠি অহা যুৱক হিচাপে মই আজি অথৈ আনন্দিত কাৰণ আমি বিগত কালছোৱাত আমি বহুত দিন আমি এই ৰাস্তা ঘাট দলং এইবিলাকৰ পৰা আমি বঞ্চিত হৈছিলোঁ আজি 32 নং সমষ্টিৰ ডাবৈচা ছাৰে যি EM ছাৰে যি আহি আজি আমাক আধাশিলা স্থাপন কৰি ৰাইজৰ স্বাৰ্থত ৰাস্তাৰ গাঁৱে ভূঞে যিটো পকীকৰণ চেন কেভেলিং যিটো CC ব্লকৰ যিটো আঁচনি লৈছে আমি গাঁওবাসী হিচাপত মই নথৈ আনন্দিত আৰু সকলো ৰাইজে আজি ইয়াত আহি উপস্থিত হয় তেখেতক মানে ধন্যবাদ দিছে কাৰণ আমি বহু বছৰ কালছোৱাত আমি এই গাঁওখনে আমি লাঞ্ছিত বঞ্চিত হৈছিলোঁ আজি আমি সেইকাৰণে ডাবৈচা ছাৰক EM ছাৰক আমি গাঁওবাসী হিচাপত আমি অশেষ ধন্যবাদ দিছোঁ কাৰণ আজি আমাৰ গাঁৱৰ মাজেদি হয় এটা মানে ৰুট গৈছে এইটো হ'ল কছাৰীপাৰাটো আপোনাৰ পুৰণি ভেৰগাঁও সত্ৰলৈকে সেইটো ৰাস্তাই আচলতে আমাৰ গাঁওখনৰ উন্নতি নহয় গতিকে আমাৰ ভিতৰুৱা ৰাস্তা বহুত আছে য'ত নেকি আমি বাৰিষা হ'লে আমি যাব নোৱাৰোঁ বোকা পানীৰে আমি ভৰপূৰ হয় আমি গৰু ছাগলীৰ পৰা ওলোৱাৰ পৰা আমি হালখন ওলোৱাৰ পৰা আমি বহুত কষ্ট হয় গতিকে আজি ছাৰক আমি এই চেগতে আমি ধন্যবাদ দিছোঁ EM ছাৰক ভেৰগাঁও সমষ্টিৰ আৰু লগতে এই কছাৰীপাৰা গাঁওখনত তেখেতে যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছে নকৰা নহয় আমাৰ ক্লাব ঘৰটো কছাৰীপাৰা ইউথ ক্লাব ঘৰটো তেখেতে নিৰ্মাণ কৰিছে টাইলছ সহ আমাৰ ৰাজহুৱা 5টা চুবাইদি লগ লাগি এখন চাং নদী ৰাজহুৱা স্থান আছে তাতে আমাৰ বাথৰুম লেট্ৰিন এইবিলাক উন্নয়নমূলক কাম দিছে কছাৰীপাৰা খেলপথাৰখন তেখেতে আৰ্ট ফিলিং দিছে তাৰপিছত আজি এই ৰাস্তাটো দিছে তাৰপিছত মানে বাথৌ মানে যিটো মন্দিৰ এইবিলাক তেখেতে দিছে আগৰ বিগত কালছোৱাত আমি যিবিলাক চৰকাৰ আছিল আমি তাৰ পৰা কোনো সঁহাৰি পোৱা নাছিলোঁ একচিটিয়া নিচিনা হৈছিল কিন্তু আজি যিটো মহান উদাহৰণতা দেখালে আমি কছাৰীপাৰা ৰাইজ হিচাপত আমি অশেষ ধন্যবাদ আৰু আপোনাসকলকো আমি মিডিয়াৰ তৰফকো আমি ধন্যবাদ জনাইছোঁ থেংক ইউ